ইয়াতে খেতি কৰিছিলে আমাৰ ইয়াতে কি নাম কৃষ্ণকান্ত বসুমতাৰী বুলি মানুহ লগ এজনে তেখেতে এক্স আৰ্মি ৰিটায়াৰমেণ্ট এক্স আৰ্মি আৰু তেনেকৈ খেতি কৰাত মানে এই খেতি ৰক্ষাৰ কাৰণে তেখেতে মানে ইলেক্ট্ৰিক ফেঞ্চিং দিছিলে কিন্তু ইলেক্ট্ৰিক ফেঞ্চিংটো মানে চাইণ্টিফিক নহ'ল তেওঁ মানে যিটো মানে আমাৰ ঝাটকা দিয়া বুলি কয় মানে পালচেটিং কাৰেণ্ট সেইটো কাৰণে মানে কণ্টিনিউৱাছ কাৰেণ্ট হৈ গ'ল গতিকে এইটো মানে কাৰেণ্টত তেওঁক নিজে ইম্প্ৰভাইজ কৰি পেলাই দিয়াৰ কাৰণে এইটো হাতীটো আহি এই ধান খোৱাৰ বাধা দিয়াৰ কাৰণে যিটো কাৰেণ্ট দিছিলে তাতে লাগি পেলাই মাক পোৱালি হাতীটোৰ ভিতৰত মাকটো মৰি থাকিলে কথা হ'ল মাকে মানে প্ৰথমতে মাকে আগভাগ লয়তো মাকে সুৰেৰে মানে শুই চাইছিলে চাওঁতে সুৰতে লাগি গ'ল গোটেই সুৰটো একেবাৰে জ্বলি গৈছে তেওঁ টিপ অফ দি টাং হেজ বিন বাৰ্ণ চ' ডেট ৱে ইট হেজ বিন ইমিডিয়েটলি ডাইড আৰু লগে লগে তাতেও এটা মানে চাউণ্ড হৈছে কৈ তাতে মানে এটা ঝাটকা হৈছে whenever there will be contact then the main center will be locked up that's why that somehow the calf has been rescued saved সেই ধৰণে কোনো মতে মানে বাচ্চাটো বাচি থাকিলে নহ'লে বাচ্চাটো মৰিলে আৰু বহুত ডাঙৰ ঘটনা হৈ অতি মৰ্মান্তিক ঘটনা এনেকুৱা মানে দেখাত খুব দুখ লাগিছে দেখি পেলাই যে মাকে মৰাৰ পিছতে মানে পোৱালিটোৱে গাখীৰ খাবৰ কাৰণে বিচাৰিছে এই ঘটনাটো প্ৰায় ৰাতি 9টামান বজাত ওলাই আহি এই মালাখাৰ ষ্টেডিয়ামৰ পৰা ওলাই আহি এই খেতিপথাৰত নামি আহোঁতে এই দুৰ্ঘটনাটো সংঘটিত হয় পোৱালিটো আমাৰ ৰেস্কিউ কৰিলোঁ আমাৰ ডাক্তৰ প্ৰভাত বসুমতাৰী তেখেতে মাইল্ড ড'জ দি পেলাই চিডেশ্যন কৰি পেলাই গাড়ীত উঠাই পেলাই এতিয়া আমি বাছবাৰীত যিহেতু হাতীবিলাক তাত ট্ৰেইনিং দিয়া হয় বাছবাৰীতে আৰু বহুত হাতী আছে গতিকে অন্য হাতী মাক হাতীৰ পোৱালিৰ সৈতে থকাৰ কাৰণে অলৰেডি আমি শ্বিফ্ট কৰিছোঁ তাক ইমিডিয়েট